গুড ইভিনিং সকলোকে। এয়া আমি আমাৰ ওচৰতে থকা পিকনিক স্পট ঘৰলৈ গৈ আছোঁ। আজি যিহেতু বন্ধ আছিলে আৰু সেইবাবে বাকী টাইমত ফুৰিবলৈ ওলাই গ'লোঁ। আমি আহি পালোঁ ঘৰলৈ। বহুত মানুহ আহিছে পিকনিক খাবলৈ। আপোনালোকে আহিবা, খুব ধুনীয়া জেগা। বহুত দূৰ দূৰণিৰ পৰা ঘৰলৈ আপোনালোকে আহিব। মানে শীতৰ কাষতে বহুত ঠাই অকণ বিচাৰি পাইছোঁ ভিডিঅ' আছে আপোনালোকে ইয়াত 30 টকা দি দিব লাগিব। আপোনালোকে কৰিব পাৰে। অকণমান খোজকাঢ়ি চলি কৰিব পাৰে। তাকে পানী কিবা খাওঁ পৰিৱেশ চাওঁত খুব ধুনীয়া। এনেকৈ দলঙেৰে মৰমপুৰত আমি ইক' পাৰ্ক সোমাই আহিলোঁ। আৰু এয়া ভতিজে ইয়াত আহি খেলিব পাৰে, ফূৰ্তি খেলি আছে তাই। আৰু এয়া মাছ ধৰি আছে। আৰু এয়া ফূৰ্তিতে আৰু তাই মানে তলত নামিবৰ কাৰণে ভয় কৰিছে। ওপৰৰ নামিব কৰিছে তাই, মানে ওখ যিহেতু এইটো সেইকাৰণে ভয় কৰিছে। নামিব খোজা নাই তাই ভয়তে। আৰু এনেকৈ আমি অকণমান এনজয় কৰি পেলাই